নমস্কাৰ বন্ধু বান্ধৱীসকল পপিয়া ফলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। মই আজি ঘৰত নাই, কালি আহিলোঁ বা ঘৰত ভাবিছোঁ বা ঘৰতে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াত কি কৰোঁ কি নকৰোঁ অকণমান আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আশা ৰাখিছোঁ ভিডিঅ'টো আঁকোৱালি ল'ব বুলি আৰু শেষত মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটোত যদি নতুন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। তেন্তে ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰি আপোনালোকৰ ওচৰত অকণমান দেখুৱাবলৈ যত্ন কৰিম। এইটো মোৰ ভাগিন হয়, দেখিছে এইফালে এইটো কিমান হাঁহি আছে বুজিছেনে। কি কি মিক্স কৰিলা? ইয়াত কৰ্ণফ্লাৱাৰ, তাৰপিছত তোমাৰ আদা, বেচন দিব লাগিব অলপ, আৰু গোলমৰিচ, নহৰু 2 ফুটামান দিব লাগিব, কিচেন কিং মছলা এয়া তাকে। আৰু এইফালে ইয়াত ৰিফাইন দিছা ন? এইটো কি পকোৰা, চিকেন পকোৰা। চিকেন পকোৰা এইফালে চিকেন পকোৰা বনোৱাত ব্যস্ত। ৰেডি কৰি লৈছে। আমাৰ পকৰীয়া খাবলৈ ৰেডি হৈ গ'ল। এতিয়া খাওঁ, খাই টেষ্টটো আপোনালোকৰ ওচৰত কৈ আছোঁ। আমি চিকেন পকৰাৰ মজা লৈ আছোঁ সন্ধিয়াৰ সময়ত। সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছে, ৰেষ্টুৰেণ্টৰ নিচিনাই ভাল লাগিছে। সঁচাকৈ ভিন্দক অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। ইমান ধুনীয়া এটা সন্ধিয়া আমাক ৰেষ্টুৰেণ্টৰ নিচিনা ঘৰতে আমাক খোৱালে বনাই। তেন্তে খাই লওঁ। খোৱাৰ আগত লৈ আৰু কি কথা ক'ম নহয় জানো। চবেই জুতি লৈছে, এইপিনে মোৰ ভাগিনেও জুতি লৈ আছে, পূৰা বহি লৈছে। কি এয়া চিকেন চিলি বনাবৰ বাবে কেপচিকাম, গাজৰ, পিঁয়াজ কাটি ৰেডি কৰি থোৱা হৈছে। সেইফালে চিকেন পকোৰা বনাই আছে। আপোনালোকক মই ৰেচিপিটো দিম বাৰু, চাই থাকিব ভিডিঅ'টো শেষলৈ। কেৰাহী গৰম কৰি তেল দিলে, তেলখিনি গৰম হোৱাত পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হোৱাকৈ ভাজি আছে। প্ৰথম ফাৰ্ষ্টত নহৰু দিছে। একচুৱেলি মই এতিয়া আহিছোঁ ন, যোনে বনাই আছিলে, মই নহৰু দিয়া দেখা নাপালোঁ। আপোনালোকক এতিয়া কৈ দিছোঁ। তাৰপিছত ইয়াত কেপচিকাম এড কৰিছে, লৰাই লৈছে ভালকৈ। ইফালে পকোৰা ভাজি আছে। গঠনি আপোনালোকক দেখুৱাইছিলোঁ, আকৌ এতিয়া বনাইছে, দেখুৱালোঁ। কেঁচা জলকীয়া, আপোনালোকে কেঁচা জলকীয়া যিমান খাই দিব আপোনালোকৰ অনুসৰি। আমি জ্বলা হোৱাকৈ দিছোঁ। গাজৰটো এতিয়া দিবনে? গাজৰ অলপ দিছে। তাৰপিছত আকৌ ভালদৰে মিলাই লৈছে। ইয়াত নিমখ হালধি একো নিদিয়ে নেকি? নিমখ। এইফালে এইটো পেষ্ট কি দিছে ইয়াত? কৰ্ণফ্লাৱাৰ, টমেটো চচ, চয়া চচ, অলপ ভিনেগাৰ আৰু নহৰু ৰস। হয়, বুজি পালে নহয় আপোনালোকে। এবাৰ নিশ্চয় বনাই খাই চাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি নাপাহৰিব। আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেন্তে আকৌ দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকৰ ওচৰত অলপ দেখুৱাবলৈ যত্ন কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে।
এইখিনি দি দিম এইখিনি গৰম পানী ইয়াত অকণমান ৰেড চিলি পাউডাৰ দিছে সেইটো আপোনালোকৰ এইখিনি ভালকৈ ভাজিব লাগিব নহ'লে কেঁচা গোন্ধ থাকিব কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি থাকিব লাগিব আৰু ইয়াত এই গৰম পানীখিনি দি দিয়া হৈছে আমাৰ গ্ৰেভিখিনি প্ৰায় ৰেডি হৈছে ইয়াত আগতীয়াকৈ বনাই থৈ দিয়া পকোৰাখিনি মিহলি কৰি দিব খিনি পকোৰা দিবৰ কাৰণে আমাৰ গ্ৰেভি প্ৰায় ৰেডি হৈ গ'ল এতিয়া ভিনদেউয়ে ইয়াত এড কৰিব পকোৰা আপোনালোকে চাওক নিশ্চয় এবাৰ বনাই খাই চাব যদি ভাল লাগে প্লিজ লাইক কৰিব আমাৰ চিকেন চিলি প্ৰায় ৰেডিয়ে হৈ গ'ল চিকেন চিলি খাবলৈ ৰেডি হৈ গ'ল এয়া আমি খাই পিনে ইয়াৰ টেষ্টটো কৈ আছোঁ এতিয়া খোৱাৰ আগত লৈ আৰু ৰ'ব নোৱাৰি তেন্তে খাই পেলাই আপোনালোকৰ ওচৰত টেষ্টটো কৈ আছোঁ এইফালে এওঁ বনাইছে এওঁৰ জহতে খাইছোঁ বাৰু আজি বহুত ভাল ভাল বস্তু বনাব জানে আচাৰ বহুত টেষ্টি বনায় আমি একচুৱেলি নাজানো কেতিয়াবা যদি তেওঁ সুবিধা দিয়ে তেওঁৰ আচাৰৰ ৰেচিপি আপোনালোকৰ ওচৰত দেখুৱাম কেতিয়া পাৰোঁ বাৰু নাজানো কিন্তু মানে আজি আহি পেলাই আচাৰ খাইছোঁ ইমান ধুনীয়া আচাৰ বনাই থৈছে ভোট জলকীয়া আৰু সৰিয়হৰ আচাৰ আৰু আজি দুটা ৰেচিপি দিলে কাইলৈ আৰু কি দিয়ে চাওঁ আপোনালোকৰ ওচৰত দেখুৱাম এতিয়া কথাকে বাৰু কৈ নাথাকোঁ মই খাই পেলাই কৈ আছোঁ কেনেকুৱা বনাইছে দেখিবলৈ ইমান সুন্দৰ হৈছে যেতিয়া খাবলৈ চাগে বহুতেই ভাল হ'ব আমাৰ বায়ে বহুত বেয়া পায় আৰু কেমেৰাৰ আগত নাহে সঁচাকৈ বহুত ধুনীয়া লাগিছে নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিম বুলি ভাবিছোঁ আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ ঘৰলৈ যামগৈ এতিয়া মনটো ভাল লাগি থকা নাই কাৰণ বাহঁতক এৰি যাব লাগিব বাহঁতেও কৈছে আজি থাকিবলৈ বা ভিনদেউহঁতেও কৈছে আজি থাকা যাব নালাগে কিন্তু যাবই লাগিব আজি যোৱা কালি যোৱা একেটো ভাবিছোঁ যাওঁগৈ আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল লাষ্টত মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ